হাই এভৰিৱান, আজি হৈছে থাৰ্ড ডে আৰু আজি আমাক মৰ্ণিঙত হোটেলৰ পৰাই খানা দিলে আৰু বা আৰু মই ওলাই মেলি ৰেডি হৈ খানা খাইছোঁ কিয়নো আমি আজি ইয়াৰ পৰা সোনকালে ওলাব লাগিব। আমাৰ আন ঠাইতো যাব লগা আছে আজি। পোনপ্ৰথমে আমি আহিছোঁ গল্ডেন পেগোডা। ঠাইকণ যে বিৰাট মনোমোহা হয়, গৈ পোৱাৰ মাত্ৰকে মনটোত বেলেগ এটা শান্তি লাগে আৰু ইমান ধুনীয়া ঠাইখনত মই ভিডিঅ' ফটো নুঠাকৈ কেনেকৈ থাকোঁ। এতিয়া গৈ আছোঁ টক্সিতা ৰিজৰ্ট আৰু ইয়াৰ ভিউ চাওক কি ধুনীয়া। ইয়াত আহিছোঁ আৰু পানীত নানামিম নে, সেয়েহে ড্ৰেছো চেঞ্জ কৰি ল'লোঁ বাই মই। আৰু এইফালে পানীখিনি কথাটোন ক'বই নালাগে, ইমান চাফা, মাছ ডাঙৰ সৰু চব জিলিকি আছে। মোৰতো দেখি ধৰিব মন গৈছিলে কিয়নো মই মাছ ধৰি বিৰাট বেছি ভাল পাওঁ। বাৰু সেই ধুনীয়া ঠাইখন ভালদৰে ফুৰি মেলি আহিলোঁ আৰু আহোঁতে আকৌ জগন্নাথ মন্দিৰতো সোমালোঁ আৰু ঘৰ আহি পাওঁতে আমাৰ গধূলিয়ে হ'ল। আজিলৈ মানে বাই বাই, থেংক ইউ ফৰ ৱাটছিং।